ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা 2020 চনত গ্ৰেড 4ৰ কেইটামান পদৰ এটা বিজ্ঞাপন আহিছিলে। ইয়াৰ লগতে আপোনালোক সকলোৰে বাবে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা 2019 চনতে গ্ৰেড 4ৰ কেইটামান পদৰ বিজ্ঞাপন আহিছিলে। এতিয়া যদি মই আপোনালোকক এই দুটা বিভাগৰে মিলাই কওঁ, ইয়াতে সৰ্বমুঠ আপোনালোক সকলোৰে বাবে 234টা পদ আছিলে। কিন্তু যোৱা 2/8/2022ত এখন নটিচ আহিছে আৰু ইয়াতে কোৱা হৈছে যে এই পদসমূহত আপোনালোকৰ এটা সেপাৰেটকৈ এক্সাম লোৱা হ'ব। কাৰণ এই পদসমূহত যেটো সিলেবাস আছে সেইটো আপোনালোকৰ যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আমাৰ অহা 21 আৰু 28 আগষ্ট তাৰিখে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ লগত নিমিলে, যাৰ বাবে আপোনালোকৰ এটা সেপাৰেটকৈ এক্সাম পাতা হ'ব। কিন্তু এই এক্সামটো যদি আপোনালোকে দিব বিচাৰে, ইয়াৰ বাবে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। কিন্তু এই পদসমূহত সকলোৱে এপ্লাই কৰিব নোৱাৰে। এই পদসমূহত কেৱল সেইবোৰ কেণ্ডিডেট বা প্ৰাৰ্থীহে এপ্লাই কৰিব পাৰিব যিসকল কেণ্ডিডেটে যেতিয়া এই এডভাৰটাইজমেণ্টবোৰ আহিছিলে 2019ত আৰু 20ত তেতিয়া যদি এপ্লাই কৰিছিলে। এতিয়া আপুনি যদি এপ্লাই কৰি থৈছে, হয়তো বহুতে যেটো এপ্লিকেশ্যন নম্বৰ আছে সেইটো পাহৰি গৈছে, আৰু যদি আপুনি এপ্লাই কৰিও পাহৰিছে সেইটো আপুনি কেনেকৈ গম পাব মই আপোনালোকক জনাই দিছোঁ। এখন লিষ্ট জাৰি কৰা হৈছে। এই পদসমূহত যদি আপোনালোক সকলোৱে এপ্লাই কৰিব বিচাৰে, প্ৰথমতে আপোনালোকে www.sebaonline.org এই পেজটোলৈ আহিব লাগিব। এই পেজটোৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থম। ইয়াৰ তলত গ'লে আপোনালোকে দেখা পাব, ইয়াতে চাওক যেটো এপ্লাই কৰা সময় সেইটো 11 বজাৰ পৰা দিয়া আছিলে 6/8/2022তে আৰম্ভ হৈছে আৰু ইয়াৰ শেষ তাৰিখ হৈছে 16/8/2022 আবেলি 5 বজালৈ। আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে মই আগতে এটা ভিডিঅ' বনাই থৈছিলোঁ, কিন্তু বহুতে বুজি পোৱা নাই বাবে মই আজি পুনৰ এটা ভিডিঅ' বনাইছোঁ। বহুতে কৈ আছে এপ্লাই হোৱা নাই। প্ৰথমতে চাওক, ইয়াতে যিসকলে আগতে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। এতিয়া আপুনি নিজৰ নামটো প্ৰথমতে বাছিব লাগিব আছে নে নাই। তাৰ বাবে আপোনালোকে ইয়াতে সাৰ্চ ইউৰ নেম ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে এই যেটো ফাইল আছে এইটো ডাউনলোড কৰি ল'ব। ইয়াতে ডাউনলোড কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াতে যেটো এপ্লিকেশ্যন নম্বৰ আছে সেইটো ল'ব লাগিব। ইয়াতে আপোনাৰ যেটো হয় বা ইয়াতে যদি প্ৰথমতে আপোনাৰ নামটো নাহে চিন্তা কৰিব নালাগে, ইয়াতে সাৰ্চ কৰিব লাগিব। আপোনাৰ নাম যিয়ে হয় এনেকৈ লিখি আপোনালোকে সাৰ্চ কৰি দিব লাগিব। সাৰ্চ কৰিলে ইয়াতে আপোনাৰ নামটো যদি আছে তেনেহ'লে সেইটো শ্ব' হৈ যাব বা আহি যাব। আৰু যদি নামটো নাই তেনেহ'লে কিন্তু এপ্লাই কৰিব নোৱাৰে। এইটো কথা আপোনালোক সকলোৱে জানি থোৱা ভাল। ইয়াতে মোৰ এতিয়া লগৰ এজনৰ নাম আহিছে, মই তাৰ নামটো যেটো এপ্লিকেশ্যন নম্বৰ সেইটো কপি কৰি আপোনালোকক এপ্লাই কৰি দেখুৱাই দি আছোঁ। এপ্লাই কৰিব লাগিলে আপোনালোক সকলোৱে এই পেজটোলৈ আহিব লাগিব আৰু এই পেজটোৰ লিংকটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থম। আপোনালোকে লিংকত ক্লিক কৰি ডাইৰেক্ট এই পেজটোলৈ আহিব পাৰিব আৰু লিষ্টখন আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। ইয়াতে দেখিছে, ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰিব। ইয়াতে চাওক, প্ৰথমতে আপোনালোকে এপ্লাই কৰাতে যেটো এপ্লিকেশ্যন নম্বৰ আছিল সেইটো ইয়াতে বহাব লাগিব, হয়নে? প্ৰথমতে সেইটো বহাব, তাৰপিছত যেটো কেণ্ডিডেট নাম আছে সেইটো বহাব। প্ৰাৰ্থীজনৰ নামটো বহোৱাৰ পিছত তেওঁৰ যেটো ডেট অফ বাৰ্থ আছিল সেইটো, আৰু শেষত ইয়াতে যেটো কেপচাটো দিয়া আছে এইটো বহাই ইয়াতে লগ ইন কৰিব লাগিব। আৰু এই কেপচাটো প্ৰতিবাৰ সলনি হৈ থাকে, মই যেনেকৈ বহাই দিছোঁ আপোনালোকে তেনেকৈ বহুৱাই নিদিব। ইয়াতে মই লগ ইন কৰিম। লগ ইন কৰাৰ পিছত আপোনালোক সকলোৱে দেখা পাইছে এই পেজটো ভুল খাইছে। ইয়াতে আপোনালোকে যদি লেফ্ট সাইডে চাই কাষত আছে এপ্লিকেশ্যন ফৰ্ম, ইয়াতে নিউ বুলি আছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত দেখা পাইছে আপোনালোকে এই পেজটো ভুল খাইছে আৰু ইয়াতে আপোনালোকৰ আগৰ যিখিনি আছে সেইখিনি ফিল আপ কৰা থাকে। ইয়াত আপোনালোকৰ যদি নামটো ভুল আছে সেইটো আপোনালোকে ইয়াতে শুদ্ধ কৰিব পাৰিব, হয়নে? তাৰপিছত আপোনালোকৰ যি মাদাৰ বা ফাদাৰ, মা দেউতাৰ নেম সেইটো থাকিব, আপোনাৰ ডেট অফ বাৰ্থটো থাকিব। ইয়াতে আপুনি এইবাৰ যেটো আপোনাৰ জেণ্ডাৰ সেইটো বাছি ল'ব লাগিব, হয়নে? তাৰপিছত আপোনালোকৰ যেটো মোবাইল নম্বৰ সেইটো ইয়াতে বহাব লাগিব। ফোন নম্বৰটো বহোৱাৰ পিছত আপোনালোকে ইয়াতে নিজৰ জিলাখন বাছিব লাগিব। ইয়াতে চাওক আপোনাৰ জিলা যি হয় সেইটো বাছি ল'ব লাগিব। আৰু তাৰপিছত আপোনালোকক সোধা হৈছে যে আপোনাৰ কাষ্ট কি, হয়নে? কেটেগৰী বুলি দিয়া আছে। যদি আপুনি জেনেৰেল হয় তেনেহ'লে আপোনালোকে EWS হয় নে নহয়। ইয়াতে যিহেতু মোৰ লগৰজন নহয় মই নো দিছোঁ। আৰু আপোনালোকে দিব্যাং নেকি, যদি হয় য়েছ দিব, যদি নহয় নো দিব। আৰু আপোনালোকৰ এক্স ছাৰ্ভিচমেন যদি হয় য়েছ দিব, আৰু যদি নহয় নো দিব। আৰু ইয়াতে আপোনালোকৰ যেটো টাইপ অফ পোষ্ট বুলি আছে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো সোধা হৈছে, সেইটো আপোনালোকে নিজৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো অনুযায়ী বহুৱাই দিব। আৰু তাৰপিছত চাওক ইয়াতে আপোনালোকক সোধা হৈছে যে আপোনালোকৰ এটা এক্সাম ডিষ্ট্ৰিক্ট এখন বাছি লওক য'ত আপোনাৰ এক্সাম দিয়াৰ বাবে সুবিধা হ'ব। ইয়াতে মই বাছি দিছোঁ, যিকোনো ধৰক বজালিয়ে দি দিলোঁ এতিয়া। তাৰপিছত আপোনালোকৰ শেষত কি আহে, আৰু ইয়াতে আপোনালোকৰ এটা ফটো আপলোড কৰিব লাগিব। কিন্তু চাব ইয়াতে কোৱা হৈছে ইয়াত যিখিনি সাইজ দিয়া হৈছে ফটো আৰু সিগনেচাৰৰ সেইখিনি হ'ব লাগিব। তাতকৈ যদি বেছি হয় তেনেহ'লে প্ৰথম কথা এইটো ছাবমিট নহয়, আৰু যদি ছাবমিট হয়ও তেনেহ'লে কিন্তু আপোনালোকে যদি ফুল সাইজৰ ফটো আৰু সিগনেচাৰ দিয়ে তেতিয়া কিন্তু আপোনালোকৰ যি ফৰ্ম থাকে সেইখন ৰিজেক্ট হ'ব। সেইটো কথা আপোনালোক সকলোৱে জানি থোৱা ভাল। আৰু ফটো কেনেকৈ আপোনালোকে ৰিচাইজ কৰিব লাগে সেইটো আপোনালোকে জানিব লাগে। ইয়াতে চাওক যেটো হাইট আছে সেইটো 250ৰ পৰা 320লৈকে দিছে, যেটো ৱেইট আছে সেইটো 150ৰ পৰা 220লৈকে দিছে। আৰু এনেকৈ আপোনালোকৰ যদি সিগনেচাৰত চাই তাতে 100ৰ পৰা 180 আৰু 150ৰ পৰা 220। ফটোটোত ক্লিক কৰিলে আপোনালোকে ইয়াতে যেটো ফাইল আছে সেইটো খোলা খাব। তাৰ পৰা আপোনালোকে যেটো ফটো আছে সেইটো সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি লৈছোঁ।
ইয়াতে আপোনালোকে দেখা পাইছে মই ফটো আৰু যি সিগনেচাৰ আছিল সেই দুটা ইয়াতে আপলোড কৰিলোঁ এতিয়া ইয়াতে পাছৱৰ্ড দিব দিছে কিন্তু মনত ৰাখিব পাছৱৰ্ডটো মিনিমাম 8 পৰা ম্যাক্সিমাম 12টা সংখ্যাৰ ভিতৰত যাতে হয় আৰু পাছৱৰ্ডটো আপোনালোকে কৰবাত লিখি ৰাখিব আৰু ইয়াতে যেটো ফোন নাম্বাৰ দিছে আপোনালোকে তাত লগে লগে আপোনাৰ যেতিয়া ফাইনেল সাবমিট হ'ব এটা মেছেজও যাব য'ত আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো লিখা থাকিব আৰু পাছৱৰ্ডটো আপোনালোকে কৰবাত লিখি ৰাখিব মেছেজটো ডিলিট হৈ যাব পাৰে কাৰণ এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টটো বহু পাৰ্টিয়ে লগইন কৰিব পৰা নাই কাৰণ তেওঁলোকৰ পাছৱৰ্ডটো ভুল হৈছে বা কোনোবাই পাছৱৰ্ডটো পাহৰি গৈছে ফৰগেট পাছৱৰ্ড কৰিছে কিন্তু পাছৱৰ্ডটো আহিলেও তেওঁলোকে লগইন কৰিব পৰা নাই গতিকে পাছৱৰ্ডটো আপোনালোকে ভালকৈ মনত ৰাখিব মই ইয়াতে পাছৱৰ্ডটো লিখি লৈছো আৰু পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে ইয়াত তলত আহি দৌৰাতে ৰাইট ক্লিক কৰিব আৰু এতিয়া আপোনালোকে যদি গোটেই ফৰ্মখন এবাৰ পঢ়িব বিচাৰে পঢ়িব পাৰে ফাইনেল সাবমিট কৰাৰ আগতে কিন্তু মই ইয়াতে ফাইনেল সাবমিট কৰিছো আৰু ইয়াতে আপোনালোকক কোৱা হৈছে চাওক এবাৰ যদি আপোনালোকে ফাইনেল সাবমিট কৰে তাৰ পিছত যদি আপোনালোকৰ ফৰ্মখনত কিবা ভুল থাকে তাকটো শুধৰণি কৰিব নোৱাৰিব সেইবাবে আপোনালোকে ফাইনেল সাবমিট কৰাৰ আগতে এবাৰ গোটেই ফৰ্মখন ভালকৈ পঢ়ি চাব যে সকলো শুদ্ধ আছে নে নাই তাৰ পিছত যদি শুদ্ধ আছে ওকে কৰি দিব আৰু ইয়াতে দেখিছে লিখা আছে সেভড সাকসেসফুলি ইয়াতে মই ওকে কৰিছো ওকে কৰাৰ পিছত দেখা পাইছে ইয়াতে মোৰ লগৰজনৰ যি ৰেজিষ্ট্ৰেচন ৰিপৰ্ট আছিল সেইটো আহি গৈছে আপোনালোকে দেখা পাইছে এতিয়া গো টু লগইনত যাব লাগিব মই কাৰণ মোৰ যিখন ফৰ্ম আছে সেইখন মই ডাউনলোড কৰি ৰাখিম হয়নে এতিয়া মই গো টু লগইনত ক্লিক কৰিম আৰু ইয়াতে লগইন কৰতে আপোনালোকে মনত ৰাখিব ইয়াতে যে লিষ্টখন এতিয়া আমি অলপ আগতে চাইছিলো তাত যেটো এপ্লিকেশন নাম্বাৰ যে সেইটো দিহে আপোনালোকে ইয়াতে লগইন কৰিব লাগিব মই ইয়াতে লগইন কৰিছো লগইন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে এপ্লিকেশন প্ৰিন্ট বুলি আছে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন ডাউনলোড হৈ যাব আপোনালোকে পিডিএফ ফাইলটো মেমৰিত ডাউনলোড কৰি ৰাখি থব পাৰিব মই ইয়াতে এটা দি দিছো যিকোনো 1 বুলি দি দিছো বা ডাবল দি দিছো এতিয়া মোৰ তাত এখন সেভ হৈ গৈছে দেখা পালে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব একো ডাঙৰ কথা নহয় বহুতে কৈ আছে লগইন কৰিব পৰা নাই বা আমি এপ্লাই কৰিব পৰা নাই কিয় পৰা নাই এতিয়া মই আপোনালোকক জনাই দিছো কাৰণ আপোনালোক বহুতে হয়তো 2019 বা 2020 যেতিয়া এই পদসমূহ আহিছিল তেতিয়া এপ্লাই কৰা নাছিল যাৰ বাবে আপোনালোকৰ লিষ্টত নাম অহা নাই আৰু মই আপোনালোকক জনাইছো যি সকল প্ৰাৰ্থীৰ নাম অহা নাই লিষ্টখনত তেওঁলোকে এই পদসমূহৰ বাবে এলিজিবল নহয় তেওঁলোকে এই পদসমূহত এপ্লাই কৰিব নোৱাৰে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে হেইটো মই জনালো আপোনালোকক ভিডিওটো অলপ দীঘল হৈছে কষ্ট হৈছে ভিডিওটো বনোৱাতে কিন্তু আপোনালোক সকলোৰে বাবে এইখিনি কষ্ট একো নহয় এতিয়া মই আপোনালোকক জনাম যে ভিডিও যদি চাই ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু লগৰবোৰৰ লগত শেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিও চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব এইখিনি আছিল আজিৰ এই সৰু ভিডিওটো ধন্যবাদ